हेलो एवरीवन आज बहुत दिन मूर्त এটা নতুন ভিডিও লৈ পিনি যেহেতু মই বহুত দিন ভিডিওজ দিয়া নাই কাৰণ মোৰ ওচৰত একো কন্টেন্ট নাথাকেও কি বনাম কি নবনামকে ভাবি থকা হয় আৰু তেনেকে বনাবলৈ মনো নোযোৱা হৈ গৈছিলে তো আজি মানে মই বনাইছো ৰংগোলী কালাৰ ঘৰতে বনাইছো তো ভাবিলো যে এটা ভিডিও কৰো তাকো এটা কথা হ'ল কি জানেনে আধাখিনি কাম কৰি হোৱা পিছতে মনত পৰিছে যে ভিডিও এটাকে কৰো তাকো অকলে ভিডিও কৰিবলৈ অকমান দিগদাৰো হয় সেইকাৰণে মাকো মাতি ললো মায়ে অলপমান ক্লিপ লৈ দিলে আৰু যেটো ভিডিও দেখাব নোৱাৰিলৈ সেইকাৰণে ভাবিলো যে মুখে কৈ দিও আৰু ফাৰ্ষ্টতে ললো চাউল লৈ পিনি মিক্সিত পিছি ললো পিছি লোৱাৰ পিছত তাক ভাগ থৈ পিনি এতিয়া মানে কালাৰ মিলালো আৰু কালাৰটো আপোনালোকে ফেব্ৰিক ইউজ কৰিব পাৰে বা ফুড কালাৰ ইউজ কৰিব পাৰে যেহেতু আমাৰ ঘৰত কেকো বনোৱা হয় সেইকাৰণে ভাবিলো যে ফুড কালাৰকে ইউজ কৰো কিন্তু আপোনালোকে যদি কালাৰটো ডাইৰেক্ট দিয়ে তেতিয়া কালাৰটো তাত নধৰিব পাৰে ৰংটো হে পানী অকমান লপিন তাতে কালাৰটো দি পিনি মিক্স কৰি পিনি দিলে ভালছে মানে ৰংটো আহে येलो কালাৰটো হৈ গ'ল সেইকাৰণে ভাবিলো যে এতিয়া ব্লু কালাৰটো দিও আৰু ফে পুৰণা বটলটা লৈ পিনি পুৰা উলিয়াব ট্ৰাই কৰিছো কিন্তু ওলোৱা নাই এই লাষ্টটো পাই ভিড কেমেৰাটো অফ কৰি পিনি আৰু নতুন বটলটো লৈ পিনি তাৰ পৰা উলিয়াবলগীয়া হ'ল আৰু এয়া দেখিছেনে হাতৰ অৱস্থা এফালে ধুনীয়াকৈ পানী হেতি কালাৰটো মিক্স কৰি লওঁ মিক্স কৰি লৈ পিনি ইয়াতে দি দিম আৰু দি পিনি ধুনীয়াকৈ গোটেইখিনি মিক্স কৰিলে কালাৰটো আহি যাব ঠিক একেধৰণে যি কালাৰ আপোনালোকে বনাব বিচাৰে সেইখিনি কালাৰ দি পিনি বনাব পাৰে কিন্তু মিক্স কৰোঁতে বহুত ভালকৈ মিক্স কৰিব লাগিব যেতিয়ালৈকে কালাৰটো নাহে এইফালে মোৰ সব কালাৰ মিক্স কৰি হৈ গ'ল কিন্তু এটা কথা হ'ল যে কি পাউডাৰখিনি অকণমান গোটা হৈ থাকিলে যিহেতু মই ভালকৈ মিক্স নকৰিলোঁ বা নিপিছিলোঁ সেইকাৰণে ভাবিলোঁ যে কালাৰখিনি দিয়াৰ পিছতে আকৌ এবাৰ পিছিলোঁ তেতিয়া অলপমান বেছি গুড়ি হৈ গ'লে ভাল হ'ব এই চব ধুনীয়াকৈ পিচি মেলি ৰেডি কৰিলোঁ আৰু এয়া ৰেডি হৈ গ'ল আমাৰ ৰংগোলী আপোনালোকে যদি বনাব বিচাৰে তেন্তে অতি সহজতে ঘৰতে এনেকৈ ৰংগোলী কালাৰটো বনাব পাৰে এইবাৰ দিৱালীৰ কাৰণে